এই বিশাল পৃথিৱীখনত সকলো কথা মনত ৰখা সম্ভৱ নহয়। সেয়েহে আমি আপোনালোকলৈ এনেকুৱা কিছুমান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ, যিবোৰ জানি থ'লে হয়তো সুদূৰ ভৱিষ্যতে আপুনি যথেষ্ট উপকৃত হ'ব। আহকচোন পলম নকৰি এগৰাকী মহান ব্যক্তিৰ মহান বাণীৰে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটি হ'ল, কোনখন মুছলিম দেশৰ টকাত ভগৱান গণেশৰ ছবি আছে? ইণ্ডোনেছিয়া হ'ল এখন মুছলিম দেশ, আৰু এইখন দেশৰ টকাতে ভগৱান গণেশৰ ছবি থাকে। আমাৰ দ্বিতীয় প্ৰশ্নটি হ'ল, কোনগৰাকী ক্ৰিকেটাৰে এটা বলত 17 ৰান কৰিছিলে? 2004 চনত ভাৰত পাকিস্তানৰ এখন খেলত বীৰেন্দ্ৰ সেহৱাগে এটি বলত 17 ৰান কৰিছিলে। কওকচোন, ভাৰতত ইণ্টাৰনেট কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিলে? 1995 চনৰ 15 আগষ্টৰ পৰা। আপুনি জানেনে ভাৰতৰ কোনখন ঠাইত প্ৰথম সূৰ্য উদয় হয়? অৰুণাচল প্ৰদেশৰ ডং নামৰ গাঁওখনিত প্ৰথম সূৰ্য উদয় হয়। কেতিয়াবা ভাবি চাইছেনে কিমান মিনিটত এবছৰ হয়? 5,25,600 মিনিটত। ক'ব পাৰিবনে ভাৰতবৰ্ষৰ প্ৰথমখন টিভি চিৰিয়েলৰ নাম কি? হামলোক। আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, কি প্ৰাণীৰ গাখীৰ খালে মানুহৰ মৃত্যু হয়? আচৰিত সত্য বন্ধুসকল, বাঘিনীৰ গাখীৰ খালে মানুহৰ মৃত্যু হয়। মানুহৰ শৰীৰৰ আটাইতকৈ ব্যস্ত অংগটোৰ নাম কি? হৃদপিণ্ড। কওকচোন, ভাৰতৰ জাতীয় ফলটোৰ নাম কি? আম। আমাৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল, পৃথিৱীৰ আটাইতকৈ বিষাক্ত মাছৰ নাম কি? ষ্টনফিছ। মনলৈ নহয় এটি প্ৰশ্ন, এটা মহৰ কিমানটা দাঁত থাকে? কেতিয়াবা ভাবি চাইছেনে? অতি ক্ষুদ্ৰ জীৱ যদিও 47টা দাঁত থাকে। অতি সহজ প্ৰশ্ন, মমবাতিৰ আৱিষ্কাৰ কোনে কৰিছিলে? চীন দেশৰ লোকে। কওকচোন, ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি? ইন্দোৰ। ক'ব পাৰিবনে কোনখন দেশত মাজনিশা সূৰ্য দেখা পোৱা যায়? নৰৱে। অনুমান কৰকচোন, এটা হাতীৰ ওজন কিমান হ'ব পাৰে? ভাৰতীয় এটি হাতীৰ ওজন 4,000 কিলো পৰ্যন্ত, আৰু আফ্ৰিকান এটি হাতীৰ ওজন 6,000 কিলো পৰ্যন্ত হ'ব পাৰে। ক'ব পাৰিবনে কোনখন দেশত ট্ৰেফিক চিগনেল নাই? আমাৰ চুবুৰীয়া দেশ ভূটানত। আমাৰ ভাৰতবৰ্ষলৈ কালাৰ টিভি কেতিয়া আহিছিলে? 1982 চনত। কওকচোন, মানুহৰ হাতৰ পৰশ পালে কি চৰাইৰ মৃত্যু হয়? মানুহৰ হাতৰ স্পৰ্শ পালে টিটনি নামৰ চৰাইৰ মৃত্যু হয়। ক'ব পাৰিবনে ভাৰতত কিমানখন জিলা আছে? শেহতীয়া তথ্য মতে 726খন। আমাৰ আজিৰ অন্তিম প্ৰশ্নটি হ'ল, বলিউডৰ মহানায়ক অমিতাভ বচ্চনৰ আচল নামটো কি? অমিতাভ বচ্চনৰ প্ৰকৃত নামটো হ'ল ইন্দ্ৰজিৎ শ্ৰীবাস্তৱ।